हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। আজি আপোনালোকৰ মাজত এটা নতুন মেডিচিন দেখুৱাব বিচাৰিম, জনাব বিচাৰিম যাতে কিদৰে খোৱা যায়, কি হয় মেডিচিনটো। এইটো মেডিচিনটো মিফটি কিট হয়। এই মেডিচিনটো কি হয় সকলোবোৰ জনাম, তেনেহ'লে ভিডিঅ'টো চাই থাকক। এই মেডিচিনটো হৈছে অবলিউশন কিট। কিছুমান মহিলাই মানে বাচ্চা ৰখাব নিবিচাৰে, সেইবাবে এই মেডিচিনটো খোৱা যায়। এই মেডিচিনটোৰ দাম হৈছে 477, এৰিষ্টো কোম্পানীৰ হয়। এই মেডিচিনটো কিদৰে খাব লাগে আৰু কেইটা টেবলেট আছে জনাইছোঁ, অলপ চাই থাকক। এই টেবলেটটো 5টা আছে। ইয়াৰ ড'চেজটো অলপ ভালদৰে চাব, কাৰণ ইয়াৰ ড'চেজ বহুত আছে। আপোনালোকে যদি অলপ ভালদৰে চায়, কাৰণ ইয়াৰ ড'চেজটো অলপ ভালদৰে চাব লাগে যাতে ক্ষতি নহয়। এই প্ৰথম টেবলেটটো যোনদিনাখন খায় ৰাতিপুৱা খালী পেটত খাই দিব আৰু একদিন গেপছ দিব। পিছদিনাখন এই 2 নম্বৰ দুটা একেলগে ৰাতিপুৱা খালী পেটত খাব আৰু এই তলৰ দুটা সন্ধিয়া ভাত খোৱাৰ আগত খাব। এই টেবলেটটো খোৱাৰ পিছত এসপ্তাহ 10 দিনলৈকে ব্লিডিং হয়। সেয়েহে পেট বিষ, বমি এইবোৰ হ'ব পাৰে। এই টেবলেটটো খোৱাৰ আগত এবাৰ ডক্তৰক কনচাল্ট কৰিলে বেছি ভাল হয়। এই টেবলেটটোৰ খোৱাৰ নিয়ম বহুত আছে, বহুত ধৰণৰ। এটা সহজ উপায়েৰে আপোনালোকক বুজাই দিছোঁ। যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব লগতে শ্বেয়াৰ কৰি দিব।